বিটিচিত হিংসা আছিল, গোষ্ঠীগত সংঘৰ্ষ হৈছিল, বিটিচিত গুলিয়াগুলি হৈছিল। 2012 চনৰ গোষ্ঠীগত হিংসা, 2014 চনত ঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ এইবিলাক কোনে কৰিছিল? হাগ্ৰামা মহিলাৰীয়ে কাকবা হাতত AK-47 ধৰি লৈ কোনোবা মানুহক হাগ্ৰামা মহিলাৰীয়ে বন্দুক লৈ গুলিয়াইছে নেকি? কোনোবা AGPয়ে গুলিয়াইছে নেকি হাতত বন্দুক ধৰি লৈ? কোনোবা BJPৰ লিডাৰে গৈ পিনে হাতত বন্দুক লৈ কোনোবা মানুহক গুলিয়াইছে নেকি বিটিচিত? হিংসাকাৰীৰ কমাণ্ডাৰবিলাক কি আজি BPFৰ লগত আছে? হিংসাকাৰীৰ কমাণ্ডাৰবিলাক BJPৰ লগত আছে নে বোলে আজি হিংসাকাৰীৰ সেই চৰ্দাৰ কমাণ্ডাৰবিলাক আজি প্ৰমোদ বৰৰ লগত আছে? স্পষ্টভাৱে কওক প্ৰমোদ বড়ো ডাঙৰীয়াই। যদি বিটিচিত শান্তি আনাৰ কাৰণে ক্ৰেডিট পাব লাগে তেতিয়াহ'লে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেতিয়াৰ BJP দলৰ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিচিৰ প্ৰশাসনিক দায়িত্বত থকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, যিটো তেতিয়াও বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আছিল। এই তিনিজন ব্যক্তিহে ক্ৰেডিট পাব লাগে অসমৰ পৰা। এই মাজত ক'ৰ পৰা প্ৰমোদ বড়ো টপকি গ'ল? বিটিচিত হিংসা আছিল, গোষ্ঠীগত সংঘৰ্ষ হৈছিল, বিটিচিত গুলিয়াগুলি হৈছিল, বোমা বাৰুদৰ ইয়াতে মানে ৰজনজননী আছিল। এই যে হিংসাবিলাক হৈছিল কোনে কৰিছিল? প্ৰমোদ বড়ো ডাঙৰীয়াই আজি কৈছে যে BTRত তেখেতে শান্তি আনিছে, কিন্তু তেখেতে স্পষ্টভাৱে এটা কথা কওক যে অশান্তি তেতিয়াহ'লে কোনে কৰিছিল? 2012 চনৰ গোষ্ঠীগত হিংসা, 2014 চনত ঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষ এইবিলাক কোনে কৰিছিল? বাক্সা নাৰেংগুৰিত শ শ লোকক ঘৰৰ পৰা খেদি গৃহহাৰা কোনে কৰিছিল? 2012 চনত 2014 চনত যেতিয়া গোষ্ঠীগত হিংসা হৈছিল তাতে বহু শিশুৰ লগতে বৃদ্ধ বৃদ্ধাই নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছিলে। শিশুৱে যেতিয়া মাকৰ গাখীৰ খাই মানে শিশুগৰাকীয়ে যেতিয়া মাকৰ দুগ্ধপান কৰি আছিলে, মাৰ গাখীৰ খাই আছিলে, সেই সময়ত শিশুগৰাকীক গৈও গুলিওৱাৰ ৰেকৰ্ড আছে গোষ্ঠীগত সংঘৰ্ষত। তো এইবিলাক গোষ্ঠীগত সংঘৰ্ষ কোনে কৰিছিলে? আজি স্পষ্টভাৱে আজি NIA CBIকে ধৰি বিভিন্ন তদন্তকাৰী সংস্থাসমূহে চাৰ্জশ্বিট ফ্ৰেম কৰিছে, চাৰ্জশ্বিট দিছে আৰু তদন্তৰ তেওঁলোকৰ ৰিপৰ্ট কোৰ্টলৈকেও দাখিল কৰিছে। তো আজি আমি বড়ো আন্দোলনটোক অপমান কৰিব বিচৰা নাই, আমি কোনো জাতীয় আন্দোলনৰ সত্তাক অপমান কৰিব বিচৰা নাই, কিন্তু প্ৰমোদ বড়োই যে বাৰম্বাৰ BTR চুক্তি হৈ যোৱাৰ পিছতো সকলো সংগঠন, সকলো বিদ্ৰোহী সংগঠনে মূলতিলৈকে উভতি অহাৰ পিছতো যে প্ৰমোদ বড়োই বাৰম্বাৰ BTADত হিংসা হৈছিল, বিটিচিত হাগ্ৰামাৰ সময়ত হিংসা হৈছিল বুলি কৈ থাকে, ইয়াৰ মানেটো কি? তেওঁ স্পষ্টভাৱে কওক তেতিয়াহ'লে হিংসাবিলাক কোনে কৰিছিলে? এই হিংসাকাৰীৰ চৰ্দাৰ, এই হিংসা কৰাৰ যিবিলাক কমাণ্ডাৰ, সেই হিংসাকাৰীৰ কমাণ্ডাৰবিলাক আজি কাৰ লগত আছে? হিংসাকাৰীৰ কমাণ্ডাৰবিলাক কি আজি BPFৰ লগত আছে? হিংসাকাৰীৰ কমাণ্ডাৰবিলাক BJPৰ লগত আছে নে বোলে আজি হিংসাকাৰীৰ সেই চৰ্দাৰ কমাণ্ডাৰবিলাক আজি প্ৰমোদ বড়োৰ লগত আছে? স্পষ্টভাৱে কওক প্ৰমোদ বড়ো ডাঙৰীয়াই। তেনেধৰণে আপুনি কেৱল এটা কথা ক'লে নহ'ব যে BTRত শান্তি কোনে আনিছিলে। তেতিয়াহ'লে অশান্তি কৰা লোকবিলাক কোন আছিল? গোষ্ঠীগত হিংসা কৰা লোকবিলাক কোন আছিল? কোনে বাক্সা নাৰেংগুৰিত গৈ শ শ লোকক গুলিয়াগুলিৰ ভয় খুৱাই আপোনাৰ গৃহহাৰা কৰিছিলে? বিটিচিত হিংসা হৈছিলে, ঠিক আছে, তেতিয়াহ'লে প্ৰিয়া বসুমতাৰীৰ হত্যা কোনে কৰিছিলে? কওক। বড়ো ছোৱালী এগৰাকী, বেলেগৰ কথা বাদ দিছোঁ মই, এগৰাকী বড়ো ছোৱালী প্ৰিয়া বসুমতাৰীক দিন দুপৰত গুলিয়াই হত্যা কোনে কৰিছিলে বিটিচিত? সেই কথা কোৱাৰ সাহস আছে প্ৰমোদ বড়োৰ? আপুনি কেৱল কৈ থাকে যে হিংসা হৈছিল বিটিচিত। আচ্ছা, হাগ্ৰামা মহিলাৰীয়েতো কেতিয়াও গৈ পিনে বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, চিৰাঙত হাতত AK-47 ধৰি লৈ কোনো মানুহক গুলিওৱা নাই। হাগ্ৰামা মহিলাৰীয়ে কাকবা হাতত AK-47 ধৰি লৈ কোনোবা মানুহক হাগ্ৰামা মহিলাৰীয়ে বন্দুক লৈ গুলিয়াইছে নেকি? কোনোবা AGPয়ে গুলিয়াইছে নেকি হাতত বন্দুক ধৰি লৈ? কোনোবা BJPৰ লিডাৰে গৈ পিনে হাতত বন্দুক লৈ কোনোবা মানুহক গুলিয়াইছে নেকি বিটিচিত? গুলিওৱাটো নাই। আপুনি যে কৈছে BTRত শান্তি আহিছে, কিন্তু অশান্তিৰ পৰা যিটো শান্তি আহিল তেতিয়াহ'লে কোনবিলাক মানুহে গৈ পিনে মানুহক গুলিয়াইছিল? আজি আপুনি ক্ৰেডিট ল'ব বিচাৰিছে শান্তি হোৱা বুলি, কিন্তু এটা কথা স্পষ্টভাৱে মনত ৰাখক, আপোনাৰ যেতিয়া BTCৰ 2020 চনত যেতিয়া 27 জানুৱাৰী তাৰিখে BTR চুক্তি বা তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হ'ল, তেতিয়া BTCৰ মুৰব্বী আছিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নেডা বা BJP নেডাৰ আহ্বায়ক আছিলে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। যদি BTCত শান্তি আনাৰ কাৰণে ক্ৰেডিট পাব লাগে তেতিয়াহ'লে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেতিয়াৰ BJP দলৰ নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTCৰ প্ৰশাসনিক দায়িত্বত থকা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া,
যিটো তেতিয়াও BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আছিল। এই তিনিজন ব্যক্তিহে ক্ৰেডিট পাব লাগে অসমৰ পৰা, আৰু কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ক্ৰেডিট পাব লাগে গৃহ বিভাগক নেতৃত্ব দিয়া যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে ভাৰতবৰ্ষৰ সুদক্ষ আৰু ভাৰতবৰ্ষক বিশ্বগুৰুলৈকে পৰিণত কৰিব বিচৰা বা পৰিকল্পনাৰে আগবঢ়াই লৈ যোৱা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই মাজত ক'ৰ পৰা প্ৰমোদ বড়ো টপকি গ'ল? মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সময়ৰ, তাৰপিছত সেই সময়ৰ কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, 2020 চনৰ সময়ছোৱাত BTCৰ মুখ্য বা BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, এইকেইজনকহে BTAৰ শান্তিৰ বা BTC অঞ্চলৰ শান্তি হোৱাৰ কাৰণে ক্ৰেডিটটো দিব লাগে। এই প্ৰমোদ বড়ো ডাঙৰীয়া মাজৰ পৰা ক'ত টপকি গ'ল? আকাশৰ পৰা তলত আহি গ'ল, টপকি গ'ল। এইটো স্পষ্ট কৰকচোন প্ৰমোদ বড়ো ডাঙৰীয়াই। উচিত কথা ক'লে গোষ্ঠী বেজাৰ হয় বুলি কয়, উচিত কথা ক'লে গোষ্ঠী বেজাৰ হয়, এইটো আমাৰ এটা গোৱালপাৰীয়া ভাষাত কথা কয়। সত্য কথা ক'লে মানুহক বেয়া লাগে, কিন্তু মোৰ প্ৰশ্নখিনিৰ উত্তৰ তেওঁলোকে স্পষ্টভাৱে দিয়ক। UPPL দলে ইমান ঢাকঢোল বজাই লাভ নাই, আৰু মানুহক ব্যক্তিগত আক্ৰমণ কৰাৰ যিটো আপোনালোকৰ চৰিত্ৰ সেয়া আপোনালোকে পৰিহাৰ কৰক। পৃথ্বীৰাজ ভাল নে বেয়া সেয়া ৰাইজে বিচাৰ কৰিব, কিন্তু মোৰ কোৱা কথাষাৰ সত্য নে সত্য নহয় সেয়া আপোনালোকে নিজে বিবেকৰে প্ৰশ্ন উত্থাপন কৰি আপোনালোকে নিজে বিবেচনা কৰক।